ৰাতিপুৱা উঠি চালোঁ, ষ্টাৰ্ট দিলোঁ, ষ্টাৰ্ট নহয়, বেটাৰীটো চাৰ্জ নাই। তাৰ কাৰণে মই লাইনত যাব পৰা নাই, ঘৰতে আছোঁ। আৰু কি কৰি আছোঁ, কি কৰা নাই আপোনালোকক দেখাম। আৰু যিহেতু মই বেটাৰী চাৰ্জ দিব গৈছিলোঁ, এতিয়া আহিলোঁ, এতিয়া আহি আছোঁ খোজকাঢ়ি এতিয়া ট্ৰেইন আহিব, 9টাত ট্ৰেইন অহা টাইম হৈছে। আৰু এইটো চাওক টংলা ষ্টেচন, সৌখন টংলা ষ্টেচন অলপ গৈ থাকোঁ। আৰু ট্ৰেইন অহা যদি অলপ দেৰি থাকে মই পাৰ হৈ যাম, আৰু যদি দেৰি নাই পাৰ নহওঁ, সেইটো ইমান ৰিক্স। এয়া চাওক কাৰেণ্টৰ খুঁটি বহাবৰ কাৰণে এয়া ঢালাই মাৰি আছে, ঢালাই মাৰি ধুনীয়াকৈ হেৰি কৰিব। ইয়াত কিবা কি বহাই আছে চাওঁ ইয়াৰ ভিতৰত। ইয়াত বহুত ডাঙৰ দ আছে, মানে ইয়াত কাৰেণ্টৰ পোষ্ট দিবতো। ইয়াত কাৰেণ্টৰ খুঁটাৰ কাম চলি আছে, সেইদিনা আপোনালোকক দেখালোঁ আগৰ ভিডিঅ'খনত। আৰু ষ্টপ লিখাটোৰ কাৰণ হ'ল এইটোৱে, যদি কোনোবা ট্ৰেইন স্পীডত আহে, ব্ৰেক ফেইল হয় ইফালেদি, তেনেহ'লে ইয়াত আহি ইয়াত ষ্টপ, ইয়াত খুন্দা লগাই দিব, ট্ৰেইনখন ৰখি যাব, ৰিক্স নহয় মানে। চাক গৈ আছোঁ, এইটো আমাৰ নবীনপল্লী, ইফালে নবীনপল্লী, অলপ আগত যাই থাকোঁ। কিজানি মানুহ পাৰ হৈ আছে, যিহেতু মই মানে অহা নাই ইফালে খোজকাঢ়ি, কোনোদিন ব্ৰিজ পাৰ হোৱা নাই, ৰিক্স হয় বুলি। কিন্তু আজি প্ৰথমবাৰ পাৰ হ'ব খুজি আছোঁ, চাওঁ পাৰোঁ না নোৱাৰোঁ, আপোনালোকে চাই থাকক। আৰু এয়া চাওক কাৰেণ্টৰ পোষ্ট বহাই আছে, এয়া কাৰেণ্টৰ পোষ্ট ইফালে আছে, কাৰেণ্টৰ খুঁটি বহা হৈ আছে ধুনীয়াকৈ। আৰু বেছি দিন নালাগে, 6 মাহ ভিতৰত কিজানি আহিব পাৰে, চান্স আছে মানে। আৰু এইখন হ'ল নুনাই নদী, নুনাই আমাৰ কুকুৰাকাটাৰ নুনাই নদী যোনটো, এইটো নুনাই নদী, এইটো নুনাই ব্ৰিজ। নুনাই ব্ৰিজত উঠিলোঁ, এয়া পাৰ হৈ আছোঁ, যাব পাৰে। এইটো প্লেট বহাও আছে, খোজ কাঢ়িব পাৰে, প্লেট আছে। যিহেতু মই মানে বেলেগ হেৰি কৰি আছোঁ, একদম ভয়ো লাগি আছে আজি প্ৰথমবাৰ। এইটো চাওক, এইটো হ'ল টংলা টাউনৰ ৰোড, ব্ৰিজখন। এইটো টংলা টাউনৰ, কিমান ষ্টুডেণ্ট যাই আছে। আৰু এইটো চাওক নুনাই নদী, চাওক মই পাৰ হৈ আছোঁ, বহুত ভয়ে পাৰ হৈ আছোঁ। আজি মই অহা নাই মানে, আগত কোনোদিনো অহা নাই, আজি প্ৰথমবাৰ পাৰ হৈ আছোঁ এনেকুৱা। এয়া আৰু এটা বস্তু চাওকচোন, এইটো কি চৰাই চাই লওক, এইটো বাজ চৰাই হয়, বাজ পাখি। এয়া বহুত ডাঙৰ, কিবা চাইছে কিজানি। আৰু বহুত ৰিক্স, যদি কিবা কাৰণত ট্ৰেইনখন আহি যায়, মই কি কৰিম নকৰিম মানে তদ হৈ যাব। তথাপি মই গৈ আছোঁ এইখন ব্ৰিজেদি, যিটো পাৰ হ'লোঁ, পাৰ হ'লোঁ নুনাই ব্ৰিজ। আজি প্ৰথমবাৰ ইফালে আহিছোঁ, ৰাস্তা আছে সেইফালে টাউনেদি, সেইফালে ৰাস্তা আছে, মই নাযাওঁ। সেইফালে গ'লে আপোনাৰ চাইকেল, গাড়ী মটৰ বহুত আছে। এইফালে আহিছোঁ সেইকাৰণে খোজকাঢ়ি মানে হাতী ওলাইতো জংঘলত, পাহাৰৰ পৰা আহে হাতীকেইটা, আহি চাওক ইয়াত কালভাৰ বনাই আছে, এই চব কালভাৰ বনাই আছে। আৰু এইখন কুকুৰাকাটা চহৰ, আমাৰ টংলা কুকুৰাকাটা চব, আৰু আপোনালোকে গম পায়ে। আৰু এইটো হ'ল আমাৰ কুকুৰাকাটাৰ বেক চাইডত, পিছফালে মানে উত্তৰ চাইডৰ ৰেল লাইন। আৰু এইটো জংঘলত ৰাতি হাতী ওলায়, মানে হাতীকেইটা আহে এইফালৰ পাহাৰৰ পৰা, নদীৰ কাষে আহি পেলাই আহি পালোৱে। এইটো ৰোড, এইটো তলেদি নামি যাম, এইফালে হেৰি ৰাভা অফিচৰ ওচৰেদি সেইফালে পাৰ হৈ যাম। এইটো কুকুৰাকাটা, এতিয়া গৈ আছোঁ ঘৰত খোজকাঢ়ি। আৰু ওইখন কুকুৰাকাটা পাৰ হ'লোঁ, এতিয়া জয়গুৰু মন্দিৰ। এইটো আমাৰ গাঁৱৰ পদূলি, চাওক কি ধুনীয়া পদূলি, কি ধুনীয়া ৰাস্তা চাওক। ইটাপাৰা ৰাস্তা, ধুনীয়াকৈ আহি আছোঁ। দিলোঁ কুলি চাৰ্জত দিছোঁ। এতিয়া যিহেতু গাড়ী ষ্টাৰ্ট নহয়, ৰাতিপুৱা চালোঁ ষ্টাৰ্ট নহয়, সেইকাৰণে আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব।